দশম শ্ৰেণীৰ ত্ৰিভুজ চেপ্টাৰটোৰ উদাহৰণ 1 আলোচনা কৰিম আজি। উদাহৰণ 1ত আছে যদি এডাল ৰেখাই ত্ৰিভুজ ABCৰ AB আৰু AC বাহু ক্ৰমে D আৰু E বিন্দুত ছেদ কৰে আৰু ৰেখাডাল BCৰ সমান্তৰাল, তেন্তে প্ৰমাণ কৰা যে AD by AB AE by AC। তো যেটো আমাৰ প্ৰশ্ন দিয়া আছে এই প্ৰশ্নটোৰ কাৰণে তোমালোকৰ যিখিনি ছবি লাগিব বা চিত্ৰ লাগিব এই চিত্ৰটো তোমালোকক প্ৰশ্নটোত দিয়া থাকিব আৰু দিয়া নাথাকিলেও মই যেনেকুৱাকে আঁকি দিছো এনেকুৱাকে এই প্ৰশ্নটোৰ কাৰণে আঁকি ল'ব লাগিব। তো ইয়াতে কি কৈছে আমাক যে ABC এটা ত্ৰিভুজত কি কৰিছে ইয়াৰ ওপৰত এটা ৰেখা অংকন কৰিছে। এই ৰেখাডাল যেটো ৰেড কালাৰৰ ৰেখা তোমালোকে দেখা পাই আছা এই ৰেখাডাল আঁকিছে আৰু এই ৰেখাডাল এনেকুৱাকে আঁকিছে যাতে ত্ৰিভুজ ABCৰ AB আৰু AC ক্ৰমে D আৰু E বিন্দুত ছেদ কৰে। তো এনেকুৱাকে আঁকি ল'ব লাগিব। তো এই DE যিডাল ৰেখা পালো এই DE ৰেখাডাল এই BC ৰেখাৰ সমান্তৰাল বুলিও আমাক প্ৰশ্নটোত দিয়া আছে। মানে প্ৰশ্নটোৰ পৰা এটা কথা গম পালো যে ত্ৰিভুজ ABCৰ BC সমান্তৰাল DE এইখিনি বস্তু আমাক দিয়া আছে আৰু আমি প্ৰমাণ কৰিব লাগিব কি AD by AB is equal to AE by AC। মানে প্ৰথমতে এটা অংশ AD আৰু শেষত গোটেইখিনি বাহু, ইয়াতো AE আৰু শেষত গোটেইখিনি বাহু। তেনেকুৱাকে আমি প্ৰমাণটো কৰিব লাগে আৰু এই প্ৰমাণটো কৰাৰ কাৰণে আমি প্ৰথমতে প্ৰশ্নটো যেনেকুৱাকে দিয়া আছে ঠিক দিয়া আছে কি প্ৰমাণ কৰিব লাগে কি আৰু শেষত প্ৰমাণটো কৰিম। ইয়াৰ বাবে আমি লিখি ল'ব লাগিব দিয়া আছে কি দিয়া আছিল DE সমান্তৰাল BC এই দুটা ৰেখা সমান্তৰাল বুলি আমাক প্ৰশ্নটো দিয়া আছে আৰু প্ৰমাণ কি কৰিব লাগে এইখিনিও প্ৰশ্নত দিয়া আছে যে AD by AB AE by AC। তো এইখিনিও লিখি ললো। এতিয়া লাগিব আমাৰ প্ৰমাণটো। তো যেতিয়া আমাৰ প্ৰমাণটো কৰিব যাম এটা বস্তু লক্ষ্য কৰিবা আমাক দিয়া আছিল যে এই দুটা বাহু সমান্তৰাল। এতিয়া এই দুটা বাহু সমান্তৰাল দিয়াৰ লগে লগে তোমাৰ এটা কথা ধাৰণা কৰিব লাগিব যে যিকোনো এটা ত্ৰিভুজৰ ক্ষেত্ৰত এটা বাহুৰ সমান্তৰাল যদি এটা ৰেখা দিয়া আছে তেতিয়া সেইটো বস্তু আমাৰ থেলছৰ উপপাদ্যত পৰি যায়। তো থেলছৰ উপপাদ্য মতে কি কয় যে ত্ৰিভুজ ABCৰ ক্ষেত্ৰত যদি BCৰ সমান্তৰালকৈ DE এটা ৰেখা টনা হৈছিল তেতিয়া এই DE ৰেখাডালে AB আৰু AC বাহুক কি কৰিব সমান অনুপাতত বিভক্ত কৰিব। তো যদি তোমালোকে থেলছৰ উপপাদ্যটো বুজি পোৱা নাই তেতিয়াহলে এই আই বটনত তোমালোকে ক্লিক কৰিবা, ইয়াতে মই দি দিম। এই আই বটনত ক্লিক কৰি তোমালোকে এই থেলছৰ উপপাদ্য সম্পৰ্কে গোটেইখিনি ধাৰণা এটা ভিডিঅ' বনাইছো সেইখিনি পাব পাৰিবা। তো ইয়াৰ বাবে চাবা তোমালোকে যেহেতু এই দুটা ৰেখা সমান্তৰাল আছিল ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম প্ৰমাণটো কৰা। তো DE সমান্তৰাল BC হোৱাৰ লগে লগে আমি লিখিব পাৰো যে AD by DB equal to AE by EC। AD by DB আৰু AE by EC লিখিব পাৰো কাৰণ এই দুটা বাহু কি কৰিছে এই ৰেখাই D আৰু E বিন্দু ছেদ কৰিছে সেইকাৰণে AD by DB এটা অনুপাত পালো আৰু AE by EC আন এটা অনুপাত পালো। এই দুটা অনুপাত কি হ'ব সমান হ'ব এইটো কোনে কৈছিল থেলছে কৈছিল। গতিকে এইটো লিখিম আমি থেলছৰ উপপাদ্য মতে। থেলছৰ উপপাদ্য মতে। তো এই থেলছৰ উপপাদ্য মতে আমি এইখিনি বস্তু পালো। এতিয়া চাবা আমি ইয়াতে পালো কি AD by DB আছিল আমাৰ প্ৰমাণ কৰিব লগা যে AD by AB। এতিয়া AB তো নাই ইয়াতে কেৱল DB হে আছে। গতিকে AB পাবলৈ হলে গোটেইখিনি বাহু লাগিব আমাৰ, মানে এই DB ৰ লগত আৰু এটা AD যোগ হ'ব লাগিব তেতিয়াহলে হে AB পাম। এই কাৰণে কি কৰিম প্ৰথমবাৰ আমি দুয়োফালে মানে লেফট হ্যান্ড সাইড এণ্ড ৰাইট হ্যান্ড সাইড কি কৰিম উলটাই দিম। মানে AD আছে AD টোক তলত আনিম আৰু DB টোক ওপৰত দিম আৰু ইয়াতো AE টো ওপৰত আছিল তলত আহিব আৰু EC টো তলত আছিল ওপৰত যাব। এনেকুৱাকে দুয়োফালে কি কৰিম আমি উলটাই দিম, মানে হৰটোক লবত লবটো হৰক নিম আৰু নি এনেকুৱাকে এটা আৰ্হি পাম। এতিয়া ইয়াতে চাবা যেটো বস্তু আমাৰ লাগিব প্ৰমাণত মানে AD টো লাগে, AD ৰ জোখ লাগে আমাৰ AD এইখিনি লাগিব। গতিকে এইটো সেভ ৰখাৰ কাৰণে আমি কি কৰিম AD টো তলত ৰাখিম আৰু কিয় ৰাখিলো অলপ পিছতে তোমালোকে গোটেইখিনি বস্তু বুজি পাবা। AD টো তলত ৰাখাৰ কাৰণে আমাৰ কি লাভ হ'ল এইখিনি বস্তু অলপ পিছতে তোমালোকে গম পাবা। তো AD টো তলত ৰাখিলো DB টো ওপৰত ৰাখিলো। ইয়াতো আমাৰ যেহেতু AE টো লাগে গতিকে AE টো তলত ৰাখিলো, মানে যেটো লাগিব হেতু সেভ ৰাখাৰ কাৰণে আমি AE টো তলত দিলো। এতিয়া চাবা যেহেতু আমাৰ AD by AB লাগে মানে AB ৰ মান লাগে আছে আমাৰ DB লাগে AB। এতিয়া DB ৰ লগত যদি AD টো প্লাস কৰিব পাৰো মানে DB ৰ লগত ইয়াতে AD আছিল এটো প্লাস কৰাৰ কাৰণে কি উপায় আছে দুইফালে 1 প্লাস কৰিলে তেতিয়া কিন্তু AD টো প্লাস হোৱাৰ এটা চান্স আছে। চাবা যে DB by
AD এইফালেও আমি 1 প্লাস কৰিলোঁ আৰু EC বাই AE এইফালেও আমি 1 প্লাস কৰিলোঁ মানে সমীকৰণৰ একফালে যদি 1 প্লাস কৰিছো সেইফালে 1 প্লাস কৰিব লাগিব মানে দুইফালে 1 যোগ কৰি এতিয়া চাবা দুইফালে 1 প্লাস কৰাৰ কাৰণে আমাৰ কি লাভ হ'ল যেহেতু ইয়াতে DB আছে মানে DB আছে DB ৰ লগত AD প্লাস হৈ যাব মানে AD যদি লখাগু লও DB প্লাস AD পাম আৰু DB প্লাস AD মানে টোটাল AB পাম আৰু ইফালেও AE আছে তলত গতিকে EC প্লাস AE হ'ব ওপৰত যদি লখাগু AE লও গতিকে AE আৰু EC যদি প্লাস কৰো টোটাল AC2 পাম মানে ইফালে AC2 লাগে আমাৰ গতিকে সেই কাৰণে আমি দুইফালে 1 প্লাস কৰিলো এতিয়া দুইফালে 1 প্লাস কৰাৰ লগে লগে আমি কি কৰিম AD লখাগু লম AD লখাগু ললে ওপৰত হ'ব DB প্লাস যেহেতু 1 ৰ তলত 1 এটা আছে 1 AD ৰ মাজত যাব AD বাৰ আৰু AD * 1 মানে হ'ব AD একেদৰে এইফালেও আমি AE টো লখাগু লম ললে ওপৰত EC থাকিব আৰু AE থাকিব এতিয়া চাবা AD টো তলত থাকিবই এতিয়া DB আৰু AD চিত্ৰটোত চাবা DB আৰু AD যদি আমি প্লাস কৰো DB আৰু AD প্লাস কৰাৰ লগে লগে কি পাম টোটাল AB2 পাম AB আৰু এইফালেও AE টো তলত আছে আৰু EC আৰু AE যদি টোটাল প্লাস কৰো আমি কিমান পাম AC কিন্তু চাবা আমাৰ যেটো প্ৰমাণ কৰিব লগা আছিল হেতু AD2 ওপৰত AB2 তলত ইয়াতে AD2 তলত AB2 ওপৰত মানে উলটা আছে সেই কাৰণে আমি আকো উলটাই দিম উলটাই দিয়াৰ ফলত কি হ'ব আমাৰ AD2 ওপৰত গুছি যাব আৰু AB2 তলত আহিব ইফালেও আমাৰ AE2 ওপৰত গুছি যাব আৰু AC2 তলত আহি যাব মানে আমাৰ যিখিনি প্ৰমাণ কৰিব লগা আছিল সেইখিনিৰ লগত হবহু মিলি যাব আৰু এইখিনি হল আমাৰ প্ৰমাণ তো যদি তোমালোকৰ মোৰ ভিডিও বিলাক ভাল লাগে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা লগতে বন্ধুবৰ্গৰ সৈতে এই ভিডিও বিলাক শেয়াৰ কৰিবা থ্যাংক ইউ